মোলৈ এটা কমন প্ৰশ্ন আহে যে বাইদেউ যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনি চেলেকি দিব লাগেনে নাই? অৰ্থাৎ যিকোনো মহিলাৰ লগত যদি যৌন মিলন কৰি আছোঁ তেনেহ'লে সেই সময়ত মহিলাগৰাকীৰ যৌনিখন চেলেকি দিব লাগেনে নাই? চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে আপোনাৰ, সেই সমস্যাবোৰৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব লাগিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে এগৰাকী মহিলাৰ লগত যদি আপুনি মিলন কৰি থাকে তেনে সময়ত মহিলাগৰাকীৰ যৌনিখন চেলেকি দিব লাগেনে নাই? যিকোনো মহিলাৰ কথা যদি কওঁ তেনেহ'লে এইটো কেতিয়াও কৰিব নালাগে, কাৰণ এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কৰিলে আপুনি এগৰাকী অচিনাকি মানুহৰ লগত যদি কৰে, তেনে ক্ষেত্ৰত যদি সেই মানুহগৰাকীৰ বা সেই মহিলাগৰাকীৰ দেহত কোনো ধৰণৰ ইনফেকশ্যন থাকে, তেনেহ'লে সেই ইনফেকশ্যনটো আপোনাৰ বডিলৈ বিয়পোৱাৰ চান্স থাকে। সেইকাৰণে এই কামটো চিনাকি, কেৱল আৰু কেৱল চিনাকি মানুহৰ লগত কৰিব পাৰিব, যাক আপুনি চিনি পায় আৰু যাৰ দেহত আপোনাৰ জনামতে কোনো ধৰণৰ বেমাৰ নাই, তেনেকুৱা মহিলাৰ লগত যদি কৰে তেতিয়াহ'লে এইটো কেতিয়াও বেয়া নহয়। আৰু এটা কথা, যদি আপুনি কোনো যিবোৰ মহিলাই পইচা দি কৰে বিভিন্ন ধৰণৰ পুৰুষৰ লগত, তেনেবোৰ মহিলাৰ লগত কেতিয়াও এই কামটো নকৰিব, কাৰণ সেইবোৰ মহিলাৰ তেনেকুৱা ইনফেকশ্যন থকাটো প্ৰায়ভাগ পচিবিলিটি থাকে। সেইকাৰণে বন্ধুসকল, আশা কৰিছোঁ কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ